এ বিচাৰিছো আমি 6 ছেটৰ ষ্ট্ৰং হোৱাটো বিচাৰিছো আমি ইয়াতে স্কুল বিচাৰিছো আমি ইয়াতে হস্পিটেল বিচাৰিছো কিন্তু তুলিৰাম ৰঙাঙে কি বিচাৰিছে তেখেতৰ 200 কোটি টকীয়া ঘৰ বিচাৰিছে গতিকে এই অন্যায়ৰ বিৰুদ্ধে আমি কিন্তু যুদ্ধ কৰিব লাগিব যদি আজি কাৰ্বি মানুহ হওক তেওঁলোকে কি কৰে যে নিৰ্বাচনৰ সময়ত কেৱল তেওঁলোকে ভাবে যে বিজেপি আৰএছএছে ভাবে যে নিৰ্বাচনৰ সময়ত কাৰ্বি মানুহ হওক এক বটল মদ আৰু অলপ গাহৰি মাংস দিলেই তেওঁলোকে চলি যাব বুলি ভাবে কিন্তু আজি এই যি সমাৱেশত আহি মানুহে দেখাই দিলে যে ৰ'দ বৰষুণ নেওচি আৰু এই স্প্ৰেড আমি গাঁৱে ভূঞে সকলো জায়গাত আমি লৈ যাব লাগিব যে আমি আমাৰ দাবী পূৰণ নোহোৱা পৰ্যন্ত কিন্তু আমি ক্ষান্ত হৈ নাথাকো আৰু তুলিৰাম ৰঙাঙক এটা কথা বুজাই দিব লাগিব যে তোমাক 200 কোটি টকীয়া ঘৰ বনাবৰ কাৰণে আমি ইয়াত চিএম পতা নাই আমি কাৰ্বি আংলঙৰ উন্নতিৰ চিএম পাইছো এইখিনিয়ে মই কলো আদানী আম্বানীয়ে গোটেই কাৰ্বি আংলং ডিমা হাছাও অহা 10 বছৰত শেষ কৰি দিব যদি আমি মাত নামাতো আজি সমগ্ৰ অসমত তেওঁলোকে মাটিৰ কাৰণে মাটি ৰাভা অঞ্চলৰ পৰা বড়োৰ পৰা কাৰ্বিৰ পৰা ডিমাছাৰ পৰা সকলোৰ পৰা মাটি কাঢ়িবলৈ চেষ্টা কৰিছে কিন্তু আজি ইয়াত এপিএইচএলচিয়ে যি ষ্ট্ৰং ফাইট কৰিছে তাৰ সন্মুখত কিন্তু আদানী আম্বানীয়ে পৰাজয় বৰণ কৰিছে আৰু ভৱিষ্যতে পৰাজয় বৰণ কৰিব লাগিব এইখিনিয়ে মই কলো ধন্যবাদ ইনকলাব জিন্দাবাদ Thank you, Subrata. এতিয়া মই আমাৰ গেছত দিম লুৰিণজ্যোতি গগৈ AJP প্ৰেচিডেণ্ট কাৰ্ডং নমস্কাৰ খুবটান ধন্যবাদ জোৎসাই আমাৰ সকলোৰে শ্ৰদ্ধাৰ জন ইংতি কাঠাৰ ডাঙৰীয়া আপোনালোকৰ সকলোৰে মৰমৰ আৰু আদৰৰ শ্ৰদ্ধাৰ সংগ্ৰামী নেতা এই অঞ্চলৰ খিলঞ্জীয়া জনগণৰ অধিকাৰ বিচাৰি বহু দীঘলীয়া সময় সংগ্ৰাম কৰি আহিছে আমাৰ মাজত গোবিন্দ ৰাভা ডাঙৰীয়া আছে সুব্ৰত তালুকদাৰ ডাঙৰীয়া আছে আমাৰ আদিবাসী নেতা শ্ৰদ্ধা মাইকেল কাছব আছে উপস্থিত আমাৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সকলো জনজাতীয় ৰাইজ কাৰ্বি ৰাইজ ডিমাছা ৰাইজ আদিবাসী লগা সকলো ৰাইজ আহি আমাৰ খিলঞ্জীয়া জনগণ সংগ্ৰামী জনগণ আহি উপস্থিত হৈছে জ্যেষ্ঠ ব্যক্তি আহিছে আই মাতৃ আহিছে যুৱ বন্ধু আহিছে বিভিন্ন সংগ্ৰামী দল সংগঠন আহিছে সকলোকে মই শ্ৰদ্ধা জনাইছো আৰু সকলোকে মই সংগ্ৰামী অভিনন্দন জনাইছো আৰু আজি এই মেগা ৰেলীৰ পৰা এটাই কথা ক'ব খুজিছো অহা 26ৰ বিধানসভা নিৰ্বাচনত কাৰ্বি আংলঙৰ মাটিৰ পৰা আমি তুলিৰাম ৰঙাঙৰ যিটো ভয়াৱহ আসন ইয়াক উৎখাত কৰিম আৰু ইয়াক আমি সকলোৱে মিলি তুলিৰাম ৰঙাঙৰ দুৰ্নীতি স্বজনতোষণ আৰু আমাৰ মাটি কাৰ্বি ভূমিৰ মাটি আম্বানী আদানী ৰামদেৱ আৰু গডৰেজক দিবৰ বিচৰা যি ষড়যন্ত্ৰ এই ষড়যন্ত্ৰৰ পৰাই আমি অধিকাৰৰ কাৰণে আমাৰ অধিকাৰ সুৰক্ষিত কৰাৰ কাৰণে জন ইংতি কাঠাৰক আমি আগবঢ়াই দিম বিধানসভাৰ মজিয়ালৈ গতিকে ৰাইজ আপোনালোকে সকলোৱে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব 20,000 বিঘা বোকাজানৰ ওচৰত হয়নে নহয় 12,000 বিঘা আম্বানীক ইতিমধ্যে দিলে কম্প্ৰেছ বায়'গেছৰ নামত দিলে ইতিমধ্যে চুক্তি হৈ গ'ল আৰু 12,000 মাটি দিয়াৰ ধান্দা আছে ৰামদেৱ আৰু গডৰেজক দিব নেকি সকলো সম্পদ লুণ্ঠন কৰি শেষ কৰিলে কয়লা নিলে তেল নিলে আমাৰ গছ লৈ গ'ল এতিয়া বাকী আছে মাটি আৰু পানী গতিকে মাটি আৰু পানী লৈ যোৱাৰ যিটো ষড়যন্ত্ৰ মাটি পানী আম্বানী আদানীক দি তুলিৰাম ৰঙাঙে 200 কোটি টকাৰ ঘৰ বনোৱাৰ যিটো সিদ্ধান্ত যি লক্ষ্য এইটো কাৰ্বি আংলঙৰ ৰাইজে কেতিয়াও মানি লোৱা নাই মানি লোৱা গতিকে ৰাইজ মই দীঘলীয়া কথা নকওঁ আমি এটা কথা স্পষ্টকে কৈছো 6ষ্ঠ অনুসূচীৰ যি অধিকাৰ সেই অধিকাৰ দিম বুলি বিজেপিয়ে কৈছিলে নহয় বিজেপিয়ে কৈছিলে যে পূৰ্ণাংগ 6ষ্ঠ অনুসূচীত যি অধিকাৰ পাব লাগে সেই অধিকাৰ দিম কিন্তু যেনেকে বিহাৰত ভোট চুৰ কৰিছে কাৰ্বি আংলঙতো ৰাইজৰ অধিকাৰ বিজেপিয়ে চুৰ কৰিছে সেই
সেই অধিকাৰ আমি পাব লাগিব। এয়া আমাৰ সাংবিধানিকভাৱে দিয়া অধিকাৰ, জন্মস্বত্ব অধিকাৰ। গতিকে ৰাইজ, মই দীঘলীয়া কথা নকওঁ, এটা কথা কৈছো, আমাৰ জনজাতীয় লোক, জনজাতীয় যিসকল ব্যক্তি আছে তেওঁলোকৰ অধিকাৰ কাঢ়িবৰ কাৰণে বিজেপিয়ে কাম কৰি আছে, তাক বাধা দিব লাগিব। বিজেপি জনজাতিসকলৰ শত্ৰু, এই কথা আপোনালোকে বুজি পাব লাগিব। বিজেপি খিলঞ্জীয়া ৰাইজৰ শত্ৰু, সেইকাৰণে 55,000 বিঘা উচ্ছেদ কৰিব খোজা মাটিৰ 49,000 বিঘা মাটি জনজাতীয় ৰাইজৰ মাটি, 49,000 বিঘা ট্ৰাইবেল এৰিয়াৰ মাটি, এই কথা আপোনালোকে বুজি পাব লাগিব। গতিকে বিজেপি ট্ৰাইবেল সকলৰ শত্ৰু, জনজাতীয় ৰাইজৰ শত্ৰু। গতিকে বিজেপিক উৎখাত কৰিব লাগিব। আৰু বিজেপিক উৎখাত কৰাৰ এই সংগ্ৰামত অকল কাৰ্বি ডিমাচা সকলে নহয়, ইয়াত থকা সকলো খিলঞ্জীয়া ৰাইজে সমৰ্থন দিব লাগিব, সকলো ওলাই আহিব লাগিব। আৰু সেই আহ্বান দিবলৈকে মই ইয়ালৈ আহিছো, সেই আহ্বান জনাবলৈকে মই আপোনালোকৰ ওচৰলৈ আহিছো। মই জন ইংতি কাঠাৰ ডাঙৰীয়াৰ কাষত থিয় হৈ আপোনালোকক মই আশ্বস্ত কৰিব পাৰো, এচুৰেঞ্চ দিব পাৰো, যেতিয়াই কাঠাৰ ডাঙৰীয়া বিধানসভাৰ মজিয়ালৈ যাব, আপোনালোকৰ খিলঞ্জীয়া মানুহৰ, ইয়াৰ যিসকল খিলঞ্জীয়া ৰাইজ আছে, তেওঁলোকে তেওঁলোকৰ অধিকাৰক লৈ চিন্তা কৰিব নালাগে। সকলোকে তেওঁ মৰম কৰিব। সকলো খিলঞ্জীয়া, কাৰ্বি ডিমাচাৰ উপৰিও আন আন খিলঞ্জীয়া ৰাইজৰ যিবোৰ সমস্যা আছে, ভূমিৰ অধিকাৰকে ধৰি যিবোৰ বিষয়ক লৈ ৰাইজে বহু দিনৰ পৰা শংকা ব্যক্ত কৰি আহিছে, সেইসমূহ ন্যায় আমাৰ জন ইংতি কাঠাৰ ডাঙৰীয়াই দিব। গতিকে আমাৰ খিলঞ্জীয়া সকলো ৰাইজকে তেখেতৰ হাত শক্তিশালী কৰিবৰ কাৰণে মই আহ্বান জনাইছো। তেখেত শক্তিশালী হলেহে কাৰ্বি ভূমি শক্তিশালী হব, কাৰ্বি আংলঙৰ মানুহৰ অধিকাৰ সুৰক্ষিত হব। এইখিনিকে কৈ মই সকলোকে মোৰ তৰফৰ পৰা শ্ৰদ্ধা জনাইছো, সেৱা জনাইছো। সকলোৱে আশীৰ্বাদ বিচাৰিছো যাতে অসমৰ কাৰণে, কাৰ্বি আংলঙৰ কাৰণে, জনজাতীয় মানুহৰ কাৰণে, খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ মানুহৰ কাৰণে যাতে সদায় যুঁজি থাকিব পাৰো, মেৰুদণ্ড পোনাই শিৰ উচ্চ কৰি। ধন্যবাদ। জয় অসম। বহুত বহুত ধন্যবাদ লৰিন্দ।